মৰমৰ ভাইটি ভণ্টিহঁত, তোমালোকৰ বাবে আজি মই আকৌ এটা সাধু লৈ আহিছোঁ। সাধুটোৰ নাম হ'ল বাঘ আৰু কেঁকুৰা। অতি পুৰণি কালত এঠাইত এটা বাঘ আছিল। সি চোং সলাই আন এখন চোঙলৈ যাওঁতেই বাটতে এটা কেঁকুৰাৰ সৈতে তাৰ দেখা শুনা হ'ল। কেঁকুৰাটোৱে বাঘক দেখি মিচিকিয়া হাঁহি মাৰি মাত লগালে। ককাই, কলৈ যোৱা? বাঘে কেঁকুৰাৰ হাঁহি মুখ দেখা পাই উত্তৰ দিলে, মই চোং সলাই আন এখন হাবিলৈ যাওঁ। তুমিনো কলৈ যোৱা? মই কলৈকো নাযাওঁ, মোৰ ওচৰতেই ঘৰ। মই অকলশৰীয়া জীৱ। মোৰ আগলৈকো চাবলৈ নাই, পিছলৈকো চাবলৈ নাই। মোৰো সেয়ে কথা। ময়ো অকলশৰীয়া নিৰাশ্ৰয় প্ৰাণী। মোৰো কেও কিছু নাই। এইদৰে দুয়ো আলাপ কৰি দুয়োৰে ওচৰত সন্তুষ্ট হ'ল আৰু শেষত দুয়ো সখি পাতি সেই হাবিতে ওচৰা ওচৰিকৈ থাকিল। এইদৰে কিছুদিন দুয়ো মিলাপ্ৰীতিৰে আছিল। বাঘে পহু মাৰি আনে, দুয়োৱে ভগাই মহা সুখেৰে খাই মেলি থাকে। কেঁকুৰাৰ বাঘৰ সখীক দেখি আন হিংসুক জন্তুৱেও কেঁকুৰাক কোনো অপকাৰ কৰিবলৈ সাহ নকৰে। এদিন কেঁকুৰাই বাঘক ক'লে, সখী, মঙহ খাই আমোৱালে। তোমাৰ আগত সঁচা কথা ক'বলৈ কি, মঙহ খাই মই লাহে লাহে পেট ৰোগীয়া হৈছোগৈ। এতেকে আমি মাজে মাজে নিৰামিষ খাবৰো দিহা কৰিলে কেনে হয়? আমি খেতি কৰোঁ আহা। খেতি কৰাটোনো কি টান কাম? তুমি ভাল দেখা যদি কৰোঁ আহা। এই বুলি বাঘে কেঁকুৰাৰ কথাত সভ্যই দিয়াত কেঁকুৰাই ক'লে, তেন্তে সখী, তুমি গাঁৱলৈ গৈ ধানৰ পথাৰৰ পৰা কিছুমান কঠীয়া তুলি লৈ আহা। মই হাবিৰ মাজত এই মাটিডোখৰকে চহাওঁ। এই বুলি কেঁকুৰাই মাটি খান্দিবলৈ লাগিল আৰু বাঘে লোকৰ পথাৰৰ পৰা মাণিকী মধুৰী ধানৰ কঠীয়া চুৰকৈ আনি সেই মাটিত ৰুবলৈ ধৰিলে। কিছুদিনৰ ভিতৰতে সিহঁতৰ ধানে থোক মেলিলে। ধান দেখি সন্তোষ পাই কেঁকুৰাই বাঘক মাত লগালে। ধান জানিবা আৰ্জিলো, কিন্তু তাৰ সাৰথি পাচলি নহ'লে কি হ'ব? সুদা ভাত খাওঁ কেনেকৈ? এতেকে আমি শাক পাচলিও আৰ্জিব লাগিব। তুমি গাঁৱৰ পৰা লাই, লফা, চুকা, পালেং, মেমেধু, বাবৰি পুলি কিছুমান লৈ আহাগৈ। বেঙেনাৰ পুলি, গোটা চেৰেকাকো আনিবলৈ নাপাহৰিবা। মই শাকনি বাৰীৰ মাটি চহাওঁ। এই বুলি বাঘক শাক পুলি আনিবলৈ পাচি দি কেঁকুৰাই মাটি খান্দিবলৈ লাগিল। বাঘ দুখোজমান যোৱাৰ পিছতে কেঁকুৰাই আকৌ ৰিঙিয়াই মাত লগালে। সখী, মই ক'বলৈ পাহৰিছিলোঁ, জলকীয়া পুলি, গোটা চেৰেকাকো আনিবা। টেঙা দিয়া শাকত আঞ্জাৰে ভাত খাবলৈ জলকীয়া নহ'লে জুতি নালাগে।